অস্বাভাৱিক হাৰত দৈনিক কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে সমগ্ৰ বিশ্বতে জাৰি কৰা হৈছিল লকডাউন। সেই সময়ত কেৰালাৰ বাসিন্দা অশোক আলিচেৰিয়ে নিজ হাতেৰে এখন বিমান নিৰ্মাণ কৰিছিল। বিমানখন নিৰ্মাণ কৰিবলৈ লাগিছিল ১৮ মাহ। লণ্ডনস্থিত আলিচেৰিয়ে প্ৰায় ১৮ মাহত এই ৪খন আসনযুক্ত বিমান নিৰ্মাণ কৰিছিল বুলি বাতৰিত প্ৰকাশ পাইছে। এতিয়া তেওঁ আৰু তেওঁৰ পৰিয়ালে তেওঁলোকৰ সৰু কন্যা দিয়াৰ নামেৰে নামকৰণ কৰে তেওঁলোকৰ বিমান জি দিয়াত উঠি ব্ৰিটেইন ভ্ৰমণ কৰি আছে। অশোক আলিচেৰি থামৰক্ষণ প্ৰাক্তন বিধায়ক এ ভি থামৰক্ষণৰ পুত্ৰ। ২০০৬ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভৰ বাবে তেওঁ ব্ৰিটেইনলৈ যায় আৰু বৰ্তমান তেওঁ ফৰ্ড মটৰ কোম্পানীত কৰ্মৰত। থামাৰখনে পলকাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা বিটেক সম্পূৰ্ণ কৰিছিল। অশোকৰ পাইলটৰ লাইচেন্স আছে। এই বিমানখন নিৰ্মাণ কৰাৰ কথা কিয় ভাবিছিল সেই সন্দৰ্ভত তেওঁ কয় যে মোৰ পাইলটৰ লাইচেন্স আছে। মই প্ৰথমতে দুজনীয়া হেলিকপ্টাৰ ভাড়াত লৈছিলোঁ, কিন্তু পৰিয়ালত ৪জন সদস্য আছে। ৪জনীয়া বিমান প্ৰায়ে পোৱা নাযায়, গতিকে মই নিজে এখন বিমান বনাবলৈ সিদ্ধান্ত লৈছিলোঁ।